আজি মেডাম পুৰা সাজি কাচি ওলাই আহিছিলে খঙত থাকিব পৰা নাই যাবলৈ নাপায় কি ক'ম উপায় নাই ইঞ্জিনে ডুব দিলে মোৰ উপায় নাই না সেইকাৰণে গাইছ আজি এতিয়া আথিৰাপালি কেঞ্চেল প্ৰজেক্ট নেক্সট ৱেডনেছডে গৈ আছে ঠিক আছে কাৰণ আজি ওলাই আছে এটা সাগৰ পাৰ এটা ভাল জেগা চাবলৈ বেলেগ এটা জেগা সেইদিনা গৈছিলোঁ চেৰাইবিচ আজি গৈছোঁ বেলেগ এটা জেগা চাবলৈ আপোনালোকেও দেখাম গাইছ ঠিক আছে উপভোগ কৰিব নমস্কাৰ বন্ধুসকল আজি কি হ'ল জানে এটা ভাল জেগা ফুৰিবলৈ যাব ওলাইছিলোঁ ৰাতিপুৱা সাজি কাচি ওলালোঁ মই ওলালোঁ আৰু আমাৰ ৰীমা বাইদেউ ওলালে দুইটা ওলালোঁ সাজি কাচি ওলোৱাৰ পিছত কি হ'ল স্কুটিখন 5 কিলোমিটাৰ অহাৰ পিছত ৰাস্তাতে বেয়া হৈ থাকিলে বেয়া হোৱাৰ পিছত কি হ'ল উপায় নাই ভাল কৰিবলৈ দিলোঁ অলপ টাইম লাগিব বুলি কৈছে সেইকাৰণে আজি ইমান দূৰলৈ যোৱা কেঞ্চেল কৰিলোঁ ওচৰতে এটা বেলেগ জেগা আছে সেই জেগাত যাবলৈ ওলাইছোঁ ঠিক আছে গাড়ী ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰ হ'ব সাগৰ পৰা ধুনীয়া এটা পৰিৱেশ এটা ঠিক আছে আপোনালোকক দেখাম আমিও চাম ৰাইজসকল সাগৰ পাৰত দেখিছেনে বইল গোমধান খোৱা মজাটো বেলেগ গোমধান লৈ ল'লোঁ এটা খাব ন দুভাগ কৰি যদি আছে তাই ভাগ মই ভাগ কি ধুনীয়া পৰিৱেশ গাইছ চাওক না এতিয়া ইভিনিঙত বেলি পৰিবলৈ লৈছে বেলি পোৱা সময়ত আপোনালোকে ভিউজটো চাওক কি বঢ়িয়া লাগিছে নেক্সট লেভেলৰ গাইছ প্লিজ এই ভিউজটো চাওক ঠিক আছে ইমান কেনে লাগিছে আপুনি চোৱা কেনে লাগিছে আৰু কোৱা আকৌ আহিবা না এবাৰ সাগৰত আহিবা নহয় জাহাজত কিবা এইপিনে যাওঁ আৰু আছে আৰু এইপিনে আছে আৰু ধুনীয়া জেগা আছে দেখাই আছোঁ প্লিজ গাইজ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোক আহক মানুহনো কি সদায় কাম কৰি খাব লাগিব এতিয়া মৰিব লাগিব এইবিলাক জেগা উপভোগ কৰিব লাগে এনজয় কৰিব লাগে ঠিক আছে ধুনীয়া জেগা চাওক আহক সদায় কাম কৰিব লাগিব এদিন মৰিব লাগিব ঠিক আছে গাইজ ধুনীয়াকৈ চাই মেলি খাই মেলিয়ে মৰিব লাগে বিৰাট কোনো পাৰ্মানেণ্টলি পৃথিৱীত নাথাকে বুজি পাইছে নহয় কোনোৱে নাথাকে চব গ'ল বাকীবিলাক আমি যাম এতিয়া কি ধুনীয়া ধুনীয়া ৰাইজ দেখিছে ক'লা বগা ৰঙা হালধীয়া বিধৰ গাইজ আহি ধুনীয়া ফটো চটো মাৰি আছে ফটো শ্বুট কৰি আছে দেখিছে আমিও আহিলোঁ আজি ন' প্ৰব্লেম নেক্সট ৱেডনেছডেত গৈ আছোঁ ইটো প্লেছত বঢ়িয়া প্লেছ তাত গৈ আছোঁ গাইজ এইটো বহুত ভাল জেগাত গৈ আছোঁ চাওকচোন গাইজ কি ধুনীয়া লাগিছে দেখি আছোঁ সময়ত সেইদিনা পৰা কন্যাকুমাৰীত যাম আমি কন্যাকুমাৰীত যাওঁ তেতিয়া আপোনাক ভিডিঅ' এটা দিম ঠিক আছে চাওক ভালকৈ দেখাই দিছোঁ অলপ বুজিছেনে বেলিটো কি ধুনীয়া পৰিছে এইখিনি ইভিনিঙত কি বঢ়িয়া লাগিছে অ' মাই গড সেইটো তেল খাটে নেকি অ' দেখিছে কি ধুনীয়া লাগিছে দেখিছেনে আহক গাইছ এইপিনে গৈ আছোঁ জেগাটো কেনে লাগিছে গাইজ প্লিজ কমেণ্ট কৰি জনাব হা আৰু কোন আহিবলৈ বিচাৰে জনাব আপোনালোকক অহাত সহায় কৰিম আহক আপোনালোকে উপভোগ কৰক এনে জেগা আহক জাপান থাকিবা থাকিয়ে যাওঁ নি আজি ইয়াত অভিয়াছলি ভাল লাগিছে থাকি হয় ন কওক ৰাইজ কি বেয়া লাগিছে না জেগাত থাকি পিনি ধুনীয়া লাগিছে মোৰ বহুত ভাল লাগিছে আপোনালোকেও আহক আপোনালোকেও ভাল লাগিব এইটো লাষ্টৰ জেগাটো যাবলৈ নিদিয়ে আকৌ দেই এইফালে লাষ্টত যাবলৈ নিদিয়ে এইফালে ডেঞ্জাৰ জেগা মানে বেছি হুট হেৰি আছে ঢৌ আছে এইফালে যাবলৈ নিদিয়ে মানুহটোৱে মানা কৰি দিছে এইটো লোৱা ধুনীয়া চিলাও আছোঁ সৰু ল'ৰাকেইটাই কি ধুনীয়া লাগিছে চাওক বঢ়িয়া জেগা কি বঢ়িয়া জেগা সৰু লাইছে চব দেই এখন দুখন চাওক সৰু পোৱালিকেইটা কি ধুনীয়া চিলা উৱাই আছে দেখিছেনে বঢ়িয়া বঢ়িয়া পাইছে গুড মাইনা গুড চিলা ওপৰত উৰি আছে কি হেন নেকি এইবিলাক কি খাবা ৰীমা ইয়াত তুমি চোৱা
জেগাটো যিমান ধুনীয়া তাতকৈ ধুনীয়া খোৱা বস্তু আছে। ভাল লাগিছে নাই? সেয়া খাবলৈ আহিব ৰাইজ। য়েছ চাওক কি বঢ়িয়া লাগিছে ন?